হেল্ল' ব'লক আজি দেখাওঁ যে মই চুলি কেয়াৰ কেনেকৈ লওঁ, মই চুলিত কি লগাওঁ। তাৰ কাৰণে খৰাহীটো লৈ প্ৰথম পালোহি ঘৰৰ পিছফাল, কাৰণ পিছফালে আছে জেতুকাজোপা, তাৰ পৰা পাত কেইটামান লৈ লওঁ। মোৰ চুলিবোৰ বহুত বেছি ৰাফ হয়। মই যদি এবাৰো কণ্ডিশ্যনাৰ নকৰোঁ, এবাৰ বা দুবাৰ, তেতিয়া মানে চুবলৈ বহুত বেছি ৰাফ লাগে। খালি ঘৰতে কিছুমান বস্তু বনাই পেলাই মই লগাবলৈ চেষ্টা কৰোঁ ঘৰুৱাভাৱে, যাৰ কাৰণে অলপমান আগতকৈ ভাল হৈছে বাৰু চুলিখিনি। সেইকাৰণে ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ, আপোনালোকেও লগাব পাৰিব। এই আমাৰ ৰঙা জোপাবোৰ ওপৰত আছে, কেনেকৈ ছিঙিম তাকে ভাবি আছোঁ এতিয়া। বহুত কষ্ট কৰি ফুল দুপাহ পাৰিছিলোঁ, এপাহ সিফালে পৰিল নহয় গাইজি সিপাহ। মানে আৰু পাহ ছিগিব বেয়া লাগিছে যে, সেইকাৰণে বোলো সিপাহে আনিব পাৰোঁ নেকি। কষ্ট কৰি দুইপাহ আনিলোঁ আৰু লগতে এইকেইটা পাতো লৈ আহিছোঁ। এইডাল এল'ভেৰা, এইডালো এতিয়া মানে কাটি পেলাই গোটেইখিনি মিক্সিত মাৰি লোৱাৰ পিছত प्रथम आबाक লগাই দিম, তাৰপিছত মই লগাম। আৰু आबाई पिरिक पराक देखता रहता है गाइस कैमरा पे। आप लोग भी लगा लो गाइस, मेरे को थैंक यू कहना मत भूलना, मेरे को फॉलो कर लेना ऐसी टिप्स के लिए। बाय, लव यू।